এই গৰমখনত মই ভাত বনাই বনাই সিজি গৈছোঁ আৰু লোকৰ ঘৰৰ মানুহে এচি হাৱা লৈ লৈ ঘৰৰ ভিতৰত সোমাই আছে, কিন্তু আমাৰ এচিটো বাদে ফেন এখনো লৈ নিদিয়ে মানুহটোৱে। অ' মা কি হ'ল? মা আমি অকণমান ওলাই যাওঁ দেই। ৰাম ৰাম, এই ৰ'দখন তহঁতিজনী যাৱ ক'লৈ? তহঁতক কিন্তু মানিছোঁ দেই সঁচাকৈ, বাপে চাই জীয়েক দেই দুইজনী। বাপেটোতো দিনৰ দিনটো খেতিতে লাগি থাকে, তহঁতিও যা এতিয়া, মাৰক একো সহায় কৰিব নালাগে, তহঁতি যা। মা তুমি এনেকৈ কৈছানে? সঁচাকৈ আমি এনেই অকণমান ওলাই যাওঁ বুলিহে কৈছিলোঁ। সঁচাকৈ দেই মা, তুমি কিন্তু একদম আচৰিত দেই। কেনেকৈ আহিছে যা, তহঁতক যাবলৈ কোনে হাক দিছে হা? ওলালিহঁতে যেতিয়া যা আৰু এতিয়া, আৰু যদি সোনকালে উভতি নাহ দুইজনী ঠেংকেইটা ভাঙি মই ক'তো যাব নোৱাৰি থ'ম, পাবি তেতিয়া। তোমাৰ যে মুখখন আমাৰ কৃষ্ণ, সোনকালে আহিম দিয়া আমি। তোক মই চাই আছোঁ এইকেইদিন, তোৰ মুখখন কিন্তু বেছি চলিছে আকৌ দেই ছোৱালী। तुमसे मिलना बातें करना তুমি আজি ইমান ধুনীয়াকৈ গান গাই আছা যে, মনটো বৰ ফূৰ্তি নে আজি তোমাৰ? হেই এনেই ক'তনো ফূৰ্তি দেখিলি, গান এটাও গাব নোৱাৰো নে তহঁতৰ পৰা এতিয়া মই? অ' মা শুনাচোন, কথা এটা কওঁ। মানে মই অকণ ওলাই যাওঁ বুলি ভাবিছিলোঁ, যাওঁনে? অহ' কথাগুৰি ক'ৰবাত, সেইকাৰণে ইমান মোক তেল মাৰিছিলি। ক'লৈ যাওঁ বাৰু এনেই? কিবা এটা কাম আছে, যাওঁ। সোনকালে আহিম নহয় মই, ক'তনো মই দেৰি কৰোঁ ক'ৰবালৈ গ'লে। হ'ব তেতিয়াহ'লে যা আৰু সোনকালে আহিবি কিন্তু দেই। হ'ব যাওঁ মই। আহিলা তোমালোক? যেন তেন আহিছোঁ আৰু ঘৰত গালি এসোপা খাই মাৰ ভাগৰ। মায়ে গালি পাৰিলে নি? নক'বা আৰু ভিনদেউ, আমাৰ মা এনেকুৱাই, কি কৰিবা আৰু। হ'ব দিয়া হা, বহাহি। কি খাবা কোৱা? ইমান গৰম পৰিছে, কিবা ঠাণ্ডাকে খাওঁ নেকি? তেতিয়াহ'লে কিবা জুচ এটাকে দি দিওঁ আৰু কি খাবা? হ'ব দিয়া আৰু একো নালাগে, ইমান গৰমখনত যে এইবিলাক একো নাখাওঁ দেই। কেলে নাখাম আকৌ, মই খাম। মই এটা চিকেন চাওমিন আৰু ফ্ৰেঞ্চ ফ্ৰাইজ খাম। তহঁতৰ গৰম উঠিছে, তহঁতি খাব নালাগে, মই খাম দেই। হ'ব দিয়া, কেলেনো তেনেকৈ কৈছা? তাই খাবলৈ মন গৈছে খাওঁ, সদায়তো এনেকৈ বাহিৰলৈ ওলাই নাহে। হয় অ', আমাৰ বাজনী বেছি অলপ। ভিনদেউ আজিহে মোৰ মনটো ভাল লাগিছে, আজি ইমান ধুনীয়া ধুনীয়া খানা খাবলৈ পালো। হ'ব দে ভণ্টি, এতিয়া আমি যাওঁ নেকি ন? যোৱাই নেকি? যাওঁ, নহ'লে আজি মায়ে আমাৰ দুইজনীকে এনেকুৱা বজাব, আহোঁতেই কৈ পঠিয়াইছে একদম। তেতিয়াহ'লে ব'লা, মই থৈ আহিম। ব'লা। মুজুৰে মৰয়া কোনে হলৈ বাতৰি নিয়া এই মাটিতে কোৱা বনৰ। অ' মা, কি হ'ল হা? অ' মা, তোমাৰ লগত মোৰ কথা এটা আছে। কি কথা অ'? চোৱা না, আমাৰ লগৰ চব গৰম বন্ধত ক'ৰবাত ফুৰিব গৈছে, কিন্তু অকল মইহে ঘৰত আছো। মোক কৈ একো লাভ নাই দেই, এইবিলাক কথা দেউতাক ক'বাগে। দেউতাইনো মোৰ কথা ক'ত শুনিব, এনেও চবলৈকে নাযাওঁ কৈ থাকে। তুমি ক'লে মানিবা? মোৰ কথাহে বৰ মানে আৰু। মোৰ কি বেয়া নালাগে নি চবৰে ফটোবোৰ দেখি? এতিয়া মইনো কি কৰোঁ বাৰু ক? মই হ'লেও দেউতাক শুনাম বাৰু কথাটো। এই বাজনীয়েও দেউতাক ক'ব পাৰে নহয়, তাই একো নুসুধে, অকল মই সুধিব লাগে।